এই ৰাস্তাটো বহুত মানে গেদাৰিং ৰোড হয়। খাৰুপেটীয়া টাউনৰ মজমজিয়াত এখন ভিৰ, য'ত ট্ৰাক মানুহ ঠেলা ৰিক্সা বহুত লৈ পেলাই চলাচল কৰে। কিন্তু সেই সন্দৰ্ভত ঠিকাদাৰে কোনো কাণ সাৰা নাই, ডিপাৰ্টমেণ্টৰ পৰা কোনো ধৰণৰ মানে গুৰুত্ব দিয়া নাই, আনকি মিউনিচিপালিটিও ইয়াৰ কোনো মানে কৰা নাই, তদন্ত কৰা নাই। দুৰ্নীতিয়ে হৈ আছে। আজি চাওক কিমান দিনৰ পৰা কামখন পৰি আছে, এতিয়ালৈকে কোনো ধৰণৰ মানে ডেভেলপমেণ্টৰ চিন্তা কৰা নাই। এইটোতো সাধাৰণ কথা ইহঁতৰ কাৰণে, কাৰণ চৰকাৰৰ বিৰুদ্ধেতো কোনো ক'বই নোৱাৰে। আৰু চৰকাৰৰ হয়তো প্ৰতিনিধি আজি মিউনিচিপালিটি ইহঁতৰে হয়, গোটেই ডিপাৰ্টমেণ্টৰ মানুহ ইহঁতৰে হয়, ঠিকাদাৰো ইহঁতৰ হয়। সেইকাৰণে যেনেকৈ তেনেকৈ পেলাই থৈছে। মানুহ এক্সিডেণ্ট হওক, কিবা হওক আৰু কিবা নহওক, তেওঁলোকে কোনো আহে নাযায়। দুৰ্ঘটনা ইতিমধ্যে কেইবাটাও হৈ গৈছে। গতিকে এইটো বিষয়ে মিউনিচিপালিটিও জানে আৰু লোকেল জনসাধাৰণ চবেই গম পাই আছে। চৰকাৰক আমি কি ক'ম? চৰকাৰক আমি এইটো অনুৰোধ জনাম যে অতি সোনকালে এইটো বিধ ব্যৱস্থা হাতত ল'ব লাগে। এই কামটো সোনকালে কৰি জনসাধাৰণৰ যাতায়াতৰ কাৰণে সুবিধা কৰি দিব লাগে। এইটো আজি আমি দেখাত প্ৰায় 2 মাহৰ পৰা এনেকৈ পৰি আছে, কাম হোৱা নাই। এই ৰাস্তাটো এনেকৈ তাতে এনেকুৱা অৱস্থা আছে, বনাই নাই। তাতে এক্সিডেণ্ট হ'লে সেইদিনা হ'ল, এসপ্তাহ আগত হ'ল। যিটো বাইকত এক্সিডেণ্ট হৈ গ'ল সেইটো মাৰি গ'ল আৰু বেমাৰজন তাতে থাকি গ'ল। মই হস্পিটেল লৈ গৈছিলোঁ। হৈ গ'ল, এই এক সপ্তাহ আগতে হৈ গ'ল। তাতে আমাৰ কদমতলি মানুহ হয়।